এভৰিৱান গুড মৰ্নিং আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া ষ্টাইলটো দি দিয়ে আপোনালোকৰ লগত ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে আমি যাব লৈছোঁ আজি এতিয়া মেইন লেঙেৰিলৈ যাবৰ কাৰণে মাথা ফনিয়াই আছোঁ, এইফালে ষ্টাইল কৰি আছোঁ। ভাবিছোঁ ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকক দিনটো দেখাই থাকিম। যাবলৈ ওলালোঁ, কাপোৰযোৰ পিন্ধিব আছে, কাপোৰযোৰ পিন্ধি ঘৰৰ পৰা ওলাই আহি বামুণবাৰী পালোহি। এইফালে বেটা, এইফালে চাইডে বেটা বামুণবাৰী পালোহি। মা আৰু দেউতা বজাৰ মানে কিবা বজাৰ কৰিবলৈ গৈছে, পেহী আইতাহঁতৰ ঘৰলৈ লৈ যাবৰ কাৰণে। মিষ্টাৰো নামি গৈছে। কোৱাই নাই, লেঙেৰিত আমাৰ পেহী আইতাৰ ঘৰ আছে, আমাৰ শহুৰ দেউতাৰ পেহীয়েকৰ ঘৰ আছে, তালৈকে যাব লৈছোঁ। আমি গৈ আছোঁ এতিয়া বামুণবাৰীত টাউনতে আছোঁ। মিঠাই আনিলে আৰু এইফালে মিষ্টাৰে মোক পাণ এখন আনি দিছে। মই কেঁচা চানা খাম বুলি কৈছোঁ, কেঁচা চানা আনিবলৈ গৈছে। আৰু মায়ে বেটাৰ কাৰণে আকৌ হাৱাই চেণ্ডেলযোৰ আনিব গৈছে। এটা হাৱাই চেণ্ডেলযোৰ দৰকাৰ হৈ আছিলে, সেইটো কাৰণে। বাকী বজাৰখিনি কৰি আছোঁ। আৰু মায়ে, মই নামি যোৱা নাই, মই গাড়ীতে বহি আছোঁ। মায়ে গৈছে বজাৰ কৰিবলৈ, মা আৰু মিষ্টাৰ। আৰু দেউতা দাঢ়ি কাটিব গৈছে, দাঢ়িখিনি কাটি লৈগৈ বোলে। গাড়ীত মিষ্টাৰ মই দুয়োটাই বহি চানা খাই আছোঁ। এইফালে চাই দিয়া, চানা খাই আছোঁ। আমি পেহী আইতাহঁতৰ ঘৰ পাই গ'লোহি, অথনিতে আহি পালোহি। এইজনী বেটীজনী ককায়েকৰ লগত আছে, তাই হেনো মোহনলৈ বিয়া হয়। কৈ দিয়া, মোহনক কৈ দিয়া কিবা এটা। আহিছেনে নাহা সোধাচোন, সোধাচোন মোহনক। তাই বোলে মোহনলৈ বিয়া হয়। কৈ দিয়া আকৌ, কি পিন্ধিবা, কি কাপোৰ পিন্ধিবা? নীলাযোৰ নে ৰঙাযোৰ পিন্ধিবা? কোনযোৰ পিন্ধিবা? সেইটো মোহন ভিতৰত আছে, তাইক দেখাই দিছে। মোহন ভিতৰত আছে, এইটো হাই হাই ভিতৰত সোমাই আছে, এইটো দেখিছা নাই? দেখিছা? তুমি মোহনলৈ ফোন কৰিছিলা নি? মোহন আহিম বুলি কৈছে। মোহনে কি খাই বা আজিকালি? মোহনে কি খায়? নাই কোৱা, তুমি কোৱা, কৈ দিয়া। আমি এতিয়া মোহনলৈ মোহনত যাম আমি। যাম না কাপোৰ পিন্ধিব লাগিব নাই? আমি তুমি মই থ'বলৈ যাম আৰু নবৌ যাব নাই? যাব আৰু কাপোৰ নিদিওঁ দেই। মোহন কিমান ভাল, তুমি মোহনক ভাল পোৱা নাই? বিয়া হ'বা নাই? হ'ব হয়, বিয়া হ'বা মোহনলৈ। মোহনক কিমান ভাল পোৱা ন? মোহনক কিমান ভাল পোৱা ন? এইটো নুশুনিবা, এইটো মোক কপাল লগাম। মই ষ্টাৰ্ট কৰি নাই, ষ্টাৰ্ট কপাল বান্ধি এনেকৈ টিকনিটো মোহনৰ টিকনি, তোমাৰ হেৰিয়ৰ টিকনি, দেখিছা নাই? এই মোবাইল চোৱা, মোহনৰ টিকনি তোমাৰ টিকনি লগতে, সেইকাৰণে ধুনীয়া এটা এইফালে যা টিকনি চোৱা। এই বেয়া হৈ যাব নহ'লে, এনেকৈ 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 যদি লগোৱা, এনেকৈ এইটো টিকনি যায়। তুমি মোহনক কৈ দিয়াচোন কিমান ভাল পোৱা? কৈ দিয়া, মোহনে দেখিব ইয়াত। কৈ দিয়াচোন, কৈ দিয়া কিমান ভাল পোৱা? এনেকৈ এনেকৈ দিব লাগিব, এনেকৈ দিম দেই, এনেকৈ গোলপীয়া এখন পিন্ধাম, ইয়াত ৰঙা এখন পিন্ধাম, তাৰপিছত এই চাদৰখন হ'ব হালধীয়া, হ'ব নাই? তাৰপিছত চেণ্ডেল পিন্ধিবা তুমি ক'লা, হ'ব? তাৰপৰা মোহনটো আহি আছে, মোহনক চাগে ভাল পোৱা জানো? হয়। এইফালে লেঙেৰিৰ পৰা আমি আহিলোঁ, আহি আমাৰ ওচৰৰে গাঁৱে হয়, অলপমান আগলৈ আছে নাৰ্চাৰী এখন আছে, নাৰ্চাৰীখনতে আহি বাহিৰে বাহিৰে সোমালোহি। আৰু লেঙেৰিত ভিডিঅ' বেছি নবনালোঁ, আৰু বেটীৰ লগতে অলপমানে লাগিলোঁ। তাই হেনো মোহনক বহুত ভাল পায়, মোহনলৈ বিয়া হ'ম বুলি পগলা হৈ থাকে। মাকে কয় মোহন বুলি ক'লে পগলা বোলে, মোহনলৈ বিয়া হ'ম কৈ থাকে। তাকে দিনে তাইৰ লগত অলপমান জোকাৰিলোঁ তাইক। বাকী এফালে নাৰ্চাৰীলৈ আহিছোঁ। মই ফুল অকল এটাহে আনিলোঁ, মানে ইনডোৰ প্লেণ্ট এটা আনিলোঁ। বাকী মায়ে ভোট জলকীয়া ল'লে, মই বাকী একো ফুল নল'লোঁ। আৰু ফুল মানে এওঁলোকৰ দুখন নাৰ্চাৰী আছে, ইখন নাৰ্চাৰীতহে বেছিকৈ আছে ফুলখিনি, এইখনত বেছি নাই, সেইটো কাৰণে মই নল'লোৱে। অঁ
আপোনালোক নাৰ্চাৰীখন এনেই ওপৰে ওপৰে অকণমান দেখাই দিছোঁ, ভালকৈ দেখুওৱা নাই বাৰু, এনেই অলপ অলপ দেখাই দিছোঁ ওপৰে ওপৰে। ইয়ালৈ মানে এইখন নাৰ্চাৰীলৈ পুলি অহা নাই, এইখন নাৰ্চাৰীতহে আছে পুলি, সেইটো কাৰণে এইখন নাৰ্চাৰীৰ পৰা মই ইমান নল'লোঁ, মানে প্ৰায় যোনখিনি আছে সেইখিনি মোৰ ইয়াত আছে, ইয়াত থকাখিনি, সেইটো কাৰণে মই আৰু নানিলোঁ। বাকী মায়ে ল'লে, ভোট জলকীয়া পুলি ল'লে, আৰু দুটামান প্লেন ল'বলগীয়া আছে, ইনডোৰ প্লেনে হয়, মই ল'ব লাগিব আৰু দুদিনমান পিছত যাম, এতিয়া নল'লোঁ আৰু আজি এইখিনি। এভৰিৱান, যোৱাকালি আৰু লেঙেৰীৰ পৰা আহি ভিডিঅ' বনোৱা নহ'ল। কালি লেঙেৰীৰ পৰা আহি আমাৰ গাঁৱৰে ওচৰে নাৰ্চাৰী এখনত সোমাইছিলোঁ, তাৰ পৰা মই বিশেষ একো নল'লোঁ, মই অকল ইনডোৰ প্লেন এটা ল'লোঁ, আৰু মায়ে ল'লে জলকীয়া পুলি দুটামান ল'লে, বাকী প্লেনটো ঘৰত দেখাম বাৰু কি ল'লোঁ। এতিয়া গৈ আছোঁ, আজি আকৌ মৰাণলৈ, মৰাণত গেছ ভৰাব গৈছোঁ, আৰু কিবা এটা কাম আছে মোৰ সৰু সুৰা, তাকে মৰাণলৈ গৈ আছোঁ। বাকী আজি আকৌ ভিডিঅ'টো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, মৰ্ণিং এতিয়া 10টা বাজিলে। বাকী এতিয়া গৈ আছোঁ, একেবাৰে আপোনালোকক মই যদি মৰাণত পাৰোঁ মৰাণত দেখাম, নহ'লে একেবাৰে ঘৰত আহি লগ পামহি। আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম বাৰু। এইফালে মিষ্টাৰ গ'ল গেছ আনিবৰ কাৰণে, মই গাড়ীতে বহি আছোঁ, বৰষুণ দিছে, সেইটো কাৰণে এইফালে ট্ৰাকখনৰ পৰা গেছ নমাই আছে চিলিণ্ডাৰ, বাকী গাড়ীখনতে বহি আছোঁ, বৰষুণ পেলাই আছে সেইটো কাৰণে। গাড়ীতে বহি আছোঁ, বিৰাট বৰষুণ, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, এতিয়া বাহিৰলৈ ওলোৱা নাই, গাড়ীৰ ভিতৰতে বহি আছোঁ। মিষ্টাৰ গৈছে গেছ আনিবৰ কাৰণে, এতিয়া অন্নপূৰ্ণাত সোমাব গৈ আছোঁ, অন্নপূৰ্ণাত চাহ একাপ খাই লওঁ দুইজনে। এভৰিৱান, চাহ তাহ খাই আহিলোঁ, মই মিষ্টাৰে চিংৰা খালে, মই ৰসগোল্লা খালোঁ, যিহেতু অন্নপূৰ্ণা ৰসগোল্লাটো খাই ভাল লাগে সেইটো কাৰণে, আৰু ঘৰৰ কাৰণে গৰম গৰম চিংৰা বান্ধি লৈছোঁ ঘৰত মাহঁতৰ লগত খাবৰ কাৰণে। আৰু এইফালে পিছফালে বজাৰ কেইটামান ল'লোঁ, চাওমিন আৰু পপকৰ্ণ কিবাকিবি এনেকুৱা আৰু কেইটামান ল'বলগীয়া আছিলে, লৈ ল'লোঁ, ঘি চি কিবাকিবি সৰু সুৰা কেইটামান বস্তু ল'ব আছিলে। কেতিয়া একেবাৰে ঘৰলৈ যাওঁ, ঘৰত গৈহে আপোনালোকক লগ পামগৈ, এতিয়া ৰাস্তাত আৰু ভিডিঅ' নবনাওঁ। সেই এভৰিৱান, ঘৰৰ ওচৰ পাইছোঁহি, ঘৰ পামগৈ আৰু ভাবিছোঁ ভিডিঅ'টো বহুত দীঘলে হৈ গ'ল, সেইটো কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।